পোনপ্ৰথমে মই আপোনালোক সকলোকে ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ। মই আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ মই নিজ হাতেদি বনোৱা অসমীয়া গহনাৰ এয়া গলৰ আৰু কাণৰ সেট। আৰু এই সেটটো বনাওঁতে মোৰ প্ৰায় মোটামুটি 2 দিন লাগি গৈছে। 2 দিনত মই এই সেটটো কমপ্লিট কৰিছোঁ, যিহেতু ইমান সহজ নহয় হাতেদি বনোৱা। কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবচোন। এয়া মোৰ নেক পিচটো, এইটো এনেকৈ বনাইছোঁ এই ডিজাইনটো। আৰু মই কাণফুলিটো তেনেই চিম্পলকৈ ৰাখিছোঁ, কাৰণ গলৰডালত যিহেতু বহুতখিনি হেভি ৱৰ্ক কৰা আছে, সেইকাৰণে মই কাণফুলিটো ইমান বহুত বেছি হেভি ডিজাইন কৰা নাই। কাণফুলিটো একদম চিম্পলত ৰাখিছোঁ। এইটো চাই লওকচোন। ভাল লাগিলে প্লিজ কমেণ্ট কৰি জনাব। আৰু এনেকুৱাকৈ 4-5টামান সেট বনাই থৈ দিছোঁ, যিহেতু বিহু কাষ চাপিলেই মোক অলপ প্ৰয়োজন হয় বিহুৰ সময়খিনিত, কাৰণ মই অকণমান বিহুৰ সময়ত অ'ত ত'ত গৈ থাকোঁ আৰু মোক এনেকৈ বিচাৰক হিচাপেও মাতি থাকে। মোক যথেষ্ট প্ৰয়োজন হয় এই জুৱেলাৰীখিনিৰ। গতিকে মই ভাবিলোঁ যে ইমান কিনি থকাতকৈ মই নিজ হাতেদি প্ৰস্তুত কৰি উলিয়াওঁ। আৰু বাকীকেইটা সেট মই কেনেকৈ বনালোঁ সেই ভিডিঅ'টো আপোনালোকক নেক্সট দেখাই আছোঁ। তেতিয়াহ'লে আজিলৈ আহোঁ।